এয়া চক মুড়ি লাডুকেইটা কিমান টান হৈছে, একদম পুৰা টান মাত দিছে। নমস্কাৰ, মই গীতা চেতিয়া, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া হ'ল বিহু বতৰ। বিহুৰ বতৰত আমি লাড়ু পিঠা সকলোৱে বনাওঁ। মই আপোনালোকৰ কাৰণে আজি এটা মুড়ি লাডুৰ ৰেচিপি লৈ আহিছোঁ। মই মুড়ি লাডুখিনি আজি গুড়েৰে আমি সকলোৱে মুড়ি লাডু বনাওঁ, হয়নে নহয় বাৰু? কিন্তু আজি মই আপোনালোকৰ কাৰণে চেনিৰে মুড়ি লাডু বনাই দেখাবলৈ আহিছোঁ। আৰু চেনিৰে যেতিয়া মুড়ি লাডুটো বনাই আপোনালোকে লাডুটো দেখিবলৈ বগা হয় আৰু গুড়ে বনালে ক'লা হৈ যায়। আৰু মোক বহুত কেইগৰাকীয়ে কৈ আছিল যে চেনিৰে মুড়ি লাডু বনোৱা ৰেচিপিটো দিবলৈ, আৰু মই সেয়ে চেনিৰে কেনেকৈনো মুড়ি লাডু বনাব পাৰে আজি তাকে আপোনালোকক দেখাবলৈ লৈছোঁ। আশা কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু শেষত গৈ কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল লোক মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ আপডেটবোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব। এয়া মই মুড়ি লাডু বনাবৰ কাৰণে এটা বাটিত অলপ মুড়ি লৈ লৈছোঁ। আনফালে দেখিছেনে এয়া এটা বাটিত অলপ চেনি লৈ লৈছোঁ। আৰু এয়া দেখিছেনে মই কেইটামান ভাজি লোৱা চফগুটি লৈ লৈছোঁ। চফগুটিটো দিবও পাৰে নিদিবও পাৰে। আৰু এয়া দেখিছেনে এটা বাটিত মই অলপ পানী লৈ লৈছোঁ। পানীখিনি কিয় লৈছোঁ পাছত দেখাই আছোঁ আপোনালোকক। মই কেৰাহীটো পাতি লৈছোঁ। কেৰাহীটোত এয়া চেনিখিনি মই দি দিলোঁ। চেনিখিনি দিয়াৰ পাছত চেনিখিনি এয়া অকণমান সময় লৰাই লৈছোঁ। আৰু এয়া চেনিখিনিত অকণমান জান 1 চামুচমান পানী দি দিছোঁ। আৰু এই চেনিখিনি এনেকৈ ভাজি থাকিব লাগিব অলপ সময়। এয়া মোৰ দেখিছেনে চেনিখিনি ভাজি থকাত কেনেকুৱা হৈ গৈছে। প্ৰথমে চেনিখিনি এনেকৈ ভাজি থাকোঁতে চেনিখিনি প্ৰায় টান নিচিনা হৈ যাব। আৰু অলপ সময় ভজাৰ পাছতহে আপোনালোকে দেখিবলৈ পাব যে চেনিখিনি এয়া পানী পানী হৈ গৈছে। আৰু যেতিয়া পানী পানী হৈ যায় তেতিয়া আপোনালোকে গেছটো অলপ চিমত দি দিব। আৰু যদিহে আপোনালোকে জুইত বনায় তেতিয়া খৰিখিনি একেবাৰে কমাই দিব। আৰু হাতেৰে আপোনালোকে এনেকৈ আনি আঙুলি দুটাৰ মাজেৰে এনেকৈ চাব, যাতে আঙুলি দুটাৰ মাজত এনেকৈ চাওঁতে হাতেৰে এনেকৈ চুলি নিচিনা এডাল ওলায়, বা হেতাখনেৰে আপোনালোকে ইয়াত দেখিছেনে মই দেখুওৱা নিচিনাকৈ এনেকৈ টোপটো পৰাৰ পাছত যাতে এডাল চুলিৰ নিচিনাকৈ সৰুকৈ ফিৰিঙনি এডাল চেনিখিনি ৰসৰ পৰা বৈ যায়। তেতিয়া আপোনালোকে গম পাব যে আপোনাৰ এই চেনি পানীখিনি হৈ গৈছে। আৰু তেতিয়াই আপোনালোকে ইয়াত অলপ চফগুটি যিখিনি দিছিলে সেই চফগুটিখিনি দি দিব। আৰু তাৰ পাছতে আপোনালোকে মুড়িখিনি তাত ঢালি দিব। আৰু মুড়িখিনি ঢলাৰ পাছত আপোনালোকে সেইখিনি ইলুটি সিলুটি কৰি গোটেই চেনি পানীখিনি তাত আপোনালোকে চেনিৰ গোলটো মুড়িখিনিত ভালকৈ সান খোৱাকৈ সানি ল'ব। আৰু লগে লগে গেছটো বন্ধ কৰি দিব। আৰু গৰমে গৰমে যিমান পাৰে আপোনালোকে মুড়ি লাডু প্ৰস্তুত কৰিব। আৰু এতিয়া মই আপোনালোকক পানীখিনি বাতিটো যে লৈছিলোঁ সেই পানী বাতিটো কিয়নো লৈছিলোঁ সেয়া দেখুৱাইছোঁ। এয়া চক হাতখন মই এনেকৈ তিয়াই লৈছোঁ। মুড়ি লাডু যেতিয়া প্ৰস্তুত কৰোঁ মুড়িখিনি বহুত গৰম হৈ থাকে চেনিৰ দ্বাৰা, সেইটো কাৰণে এই হাতখনত যাতে পুৰি নাযায় সেইটো কাৰণে মই হাতখন অকণ পানীৰে তিয়াই লৈছোঁ। আৰু তেনেকৈ আপোনালোকে মাজে মাজে মুড়ি লাডু প্ৰস্তুত কৰোঁতে হাতখন পানীৰে তিয়াই থাকিব। তেতিয়া আপোনালোকৰ হাতখন কেতিয়াও পুৰি নাযায়, নহ'লে হাতখন আপোনালোকৰ বহুত গৰম হৈ যায়। আৰু আপোনালোকে যিমান পাৰে সিমান সোনকালে মুড়ি লাডুখিনি প্ৰস্তুত কৰিব। এনেকৈ হাতেৰে ধুনীয়াকৈ হেঁচা মাৰি মাৰি টিপা দি ধুনীয়াকৈ টাইটকৈ আপোনালোকে এনেকৈ প্ৰস্তুত কৰিব। নহ'লে মুড়ি লাডুখিনি লৰালৰিকৈ প্ৰস্তুত নকৰিলে গোটেইখিনি চপৰা বান্ধি যাব। আৰু চাইজটো আপোনাৰ নিজৰ কথা, কিমান ডাঙৰ কৰে কিমান সৰু কৰে। মুড়ি লাডুখিনি বনাই থাকোঁতে মাজতে কেৰাহীত থকা মুড়িখিনি এনেকৈ এবাৰ লৰাই ল'ব, নহ'লে গোটেইখিনি মুড়ি চপৰা হৈ যাব। চেনি পানীখিনি যে আপোনালোকক কৈছোঁ, চেনি পানীখিনি আপোনালোকে যেতিয়াই চেনিখিনি গোল যায় তেতিয়াই আপোনালোকে তাত চেক কৰিব, যাতে তেতিয়া চুলি নিচিনা এডাল ওলায়, তেতিয়াই আপোনালোকে দি দিব। বেছি গৰম হৈ যাবলৈ নিদিব। বেছি যেতিয়া চেনিখিনি ক'লা ক'লা পানীখিনি ক'লা ক'লা হৈ যাব তেতিয়া আপোনালোকে টান হৈ যাব চেনি পানীখিনি। বেছি মুঠতে আপোনালোকে চেনি পানীখিনি ক'লা হ'বলৈ নিদিবই। চেনিখিনি গোল যোৱাৰ পাছতে আপোনালোকে মুড়িখিনি দিয়ে দিব। এয়া চক গৰমে গৰমে মোৰ আটাইকেইটা মুড়ি লাডু বনোৱা হৈ গৈছে। আৰু এয়া চক আটাইকেইটা বনোৱাৰ পাছত এয়া চক কিমান ধুনীয়া হৈছে দেখিবলৈ। গুড়ৰ মুড়ি লাডুতকৈ চেনিৰ মুড়ি লাডুটো দেখিবলৈ কিমান ধুনীয়া হৈছে, আলহীক দিবলৈও ধুনীয়া হৈছে। এয়া মই টুকৰ মাৰি চাইছোঁ, চক কিমান ধুনীয়া টান হৈছে। এনেকৈ আপোনালোকে মুড়ি লাডু এমাহমানলৈকে বৈয়ামত ভৰাই থৈ দিব পাৰে। একেবাৰে কম সময়তে এয়া 5 মিনিটমান নালাগে নেকি, 3 মিনিটমানতে আপোনালোকৰ এয়া মুড়ি লাডু ধুনীয়া ধুনীয়াকৈ প্ৰস্তুত হৈ গৈছে। বজাৰত আমি দাম দি মুড়ি লাডু কিনি অনাতকৈ এনেকৈ আমি ঘৰতে কম দামতে আমি মুড়ি লাডু কম খৰচতে বনাই প্ৰস্তুত কৰি ঘৰতে খাব পাৰোঁ। আৰু আজি মোৰ এই চেনিৰে বনোৱা মুড়ি লাডুৰ ৰেচিপিটো কেনেকুৱা লাগিলে প্লিজ আপোনালোকে কমেণ্ট কৰিব। যদি ভাল লাগিলে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে মুড়ি লাডুৰ ৰেচিপিটো পায়। লোক মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ আপডেটবোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব।
আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ। জয় অসম।